হেল্ল' এভৰিৱান, আশা কৰোঁ সকলোৱে ভালে কুশলে আছে। আৰু আজি হৈছে মে'ৰ 9 তাৰিখ, মানে আমাৰ এটা বহুত স্পেচিয়েল দিন হয়। আৰু আজি হৈছে আমাৰ এনিভাৰ্চাৰী, মেৰেজ এনিভাৰ্চাৰী। তো ব'লক এতিয়া আমি মন্দিৰলৈ যাওঁ। এয়া দোকান এখনত চাকি ধূপ লৈ ল'লোঁ আৰু ব'লক তেনেহ'লে মন্দিৰলৈ গৈ থাকোঁ। এয়া হৈছে হনুমান মন্দিৰ আৰু ভাবিলোঁ হনুমান মন্দিৰলৈকে যাওঁ, অকণমান ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাওঁ যাতে আহিবলগীয়া দিনবোৰ ভালে কুশলে যায়। আৰু ধুনীয়াকৈ চাকি ধূপ জ্বলাই প্ৰসাদ লৈ আহি গ'লোঁ। এয়া দেখিছেনে, মন্দিৰৰ পৰিৱেশ খুব ধুনীয়া। আৰু ব'লক এতিয়া ঘৰলৈকে গৈ থাকোঁ। আহি ঘৰ পালোহি আৰু আহিয়ে প্ৰসাদ খাই ল'লোঁ। আৰু আজিৰ এই বিশেষ দিনটোত আপোনালোকেও আমাৰ কাৰণে আশীৰ্বাদ কৰিব, যাতে আহিবলগীয়া দিনবোৰ আমাৰ সুখৰ শান্তিৰ হয় আৰু এনেদৰে যাতে আগবাঢ়ি যাব পাৰোঁ ভৱিষ্যতলৈ। তেনেহ'লে আজিলৈ আহিছোঁ, বাই বাই।